এক পোৱা মাটি আৰু কিছু মনৰ আশা পূৰণ কৰাৰ হাবিয়াস কৰি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। এতিয়া নিশা প্ৰায় 11 বাজিছে। নিশাৰ আহাৰ ঘৰত গ্ৰহণ কৰি এতিয়া ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিব লৈছোঁ লখিমপুৰৰ পৰা ৰঙিয়া অভিমুখে। সময় পুৱা 5 বজাত আহি ৰঙিয়া পালোহি আৰু বাহন সলাই প্ৰথমে টমটম, তাৰ পৰা গাড়ীত উঠি আমাৰ মুখ্য যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰ মাজতো আৰু অলপ কাহিনী আছে, সেয়া পিছৰ ভিডিঅ'ত কেতিয়াবা কম। আৰু এয়া মুখ্য প্ৰৱেশদ্বাৰ। আমি গৈ আছোঁ পুৱা মক্কালৈ আৰু এইখন গুৰুৰাচল পাহাৰ। ৰাস্তা বৰ সুন্দৰ, এটা ভাল অনুভৱ। কোৱা যায় যে সুদূৰ মক্কাৰ পৰা এক পোৱা মাটি আনি ইয়াত ইৰাণৰ পৰা অহা গিয়াছুদ্দিন আউলিয়া আৰু তেওঁৰ কেইজনমান অনুৰাগীয়ে এটা মছজিদ বনাইছিল। সেইবাবে এই ঠাইখন পোৱা মক্কা নামেৰে পিছত জনাজাত হ'ল। এইটোৱে মুখ্য গৃহটো। ইয়াত দুটা ভাগ আছে। এটা ভাগত মছজিদ এটা আছে আৰু তাৰ কিনাৰতে মুখ্য মাজাৰটো আছে। বিশেষ কথা এইটোৱেই যে ইয়াত সকলো ধৰ্মৰ মানুহেই আহে। আমিও নিজৰ নিজৰ মনৰ কামনা আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত ক'লোঁ। আশা কৰোঁ সকলোৰে মনৰ কামনা পূৰণ হওক। যদি সময় সুবিধা মিলে আপোনালোকেও আহিব ইয়ালৈ এপাক। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।